প্ৰিয় বন্ধু বান্ধৱীসকল, নলেজ দি পাৱাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজিৰ ভিডিঅ'টিত কেইটিমান অসমীয়া বিশেষ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ আমি জানিবলৈ পাম। আহকচোন ভিডিঅ'টি আমি আৰম্ভ কৰোঁ। সতী সাধিনী কোন বংশৰ ৰাণী আছিল? অপশ্যনকেইটা হৈছে আহোম, চুতীয়া, কোচ, কাৰ্বি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চুতীয়া। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত তলৰ কোনখন ৰাজ্য সামৰি লোৱা হোৱা নাই? অপশ্যনকেইটা নাগালেণ্ড, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা আৰু মিজোৰাম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ত্ৰিপুৰা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন? অপশ্যনকেইটা হৈছে অভিনন্দন বৰা, তৰুণ শইকীয়া, বিদ্যুৎ বৰা, মনীষ ডেকা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব তৰুণ শইকীয়া। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে আত্মানুসন্ধান কোনজন ব্যক্তিৰ আত্মজীৱনী? অপশ্যনকেইটা ৰজনীকান্ত বৰদলৈ, হোমেন বৰগোহাঁই, মহিম বৰা, বেণুধৰ শৰ্মা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হোমেন বৰগোহাঁই। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে অসমত কোনে প্ৰথম ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল? অপশ্যনকেইটা হৈছে নৰনাৰায়ণ ৰজা, গদাধৰ সিংহ, ৰুদ্ৰসিংহ, চুকাফা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গদাধৰ সিংহ। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে আলি আই লৃগাং উৎসৱৰ নামত আই শব্দটোৰ অৰ্থ কি? অপশ্যনকেইটা হৈছে গছৰ পাত, ফল, গছ, পানী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনখন জিলাত বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? অপশ্যনকেইটা ওদালগুৰি, বাক্সা, কামৰূপ, কোকৰাঝাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ওদালগুৰি। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে অভিযাত্ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল? অপশ্যনকেইটা নৱকান্ত বৰুৱা, নিৰুপমা বৰগোহাঁই, অৰুণ শৰ্মা, মামণি ৰয়ছম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নিৰুপমা বৰগোহাঁই। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে কোনখন জিলা পূৰ্বতে বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনাজাত আছিল? জিলাকেইখন হৈছে কামৰূপ, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব তিনিচুকীয়া। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে বৈশাগু উৎসৱ অসমৰ কোন জনগোষ্ঠীয়ে পালন কৰে? অপশ্যনকেইটা ৰাভা, আহোম, বড়ো, দেউৰী। শুদ্ধ উত্তৰটো হ'ব বড়ো জনগোষ্ঠীয়ে। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি ইয়াতে সামৰিছোঁ আৰু ভিডিঅ'টি কেনে পালে কমেণ্ট কৰি জনাব। ধন্যবাদ।